নমস্কাৰ বন্ধু বান্ধৱীসকল বন্তিৰ পাকঘৰলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এটা বিশেষ বস্তু বনাই দেখাম যাক নেকি ব্লু টি বুলি কোৱা হয় আৰু লগতে ইয়াৰ উপকাৰিতাৰ বিষয়েও মই আপোনালোকৰ আগত কেইআষাৰমান কম। হয়তো আপোনালোকে জানে হ'লেও মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। প্ৰথমে কোৱা হওক ব্লু টি কিহেৰে তৈয়াৰ কৰা হয়। ব্লু টি আচলতে তৈয়াৰ কৰা হয় অপৰাজিতা ফুলৰ সহায়ত, যাক নেকি ইংৰাজীত বাটাৰফ্লাই পি ফ্লাৱাৰ বুলি কোৱা হয়। অপৰাজিতা ফুল দেখিবলৈ খুব সুন্দৰ হয়, আমি সকলোৱে জানো, আৰু বিভিন্ন পূজা পাৰ্বণতো ব্যৱহাৰ কৰা হয়। ব্লু টিয়েনো আমাৰ শৰীৰটোক কি ধৰণে উপকৃত কৰে আহকচোন জানো। ব্লু টিয়ে আচলতে আমাৰ শৰীৰৰ বিভিন্ন বিষ আদিবোৰ দূৰ কৰে আৰু লগতে আমাৰ শৰীৰত হোৱা বিভিন্ন ধৰণৰ ইনফেকশ্যন বা এলাৰ্জি এইবোৰৰ পৰা আমাৰ শৰীৰটোক পৰিত্ৰাণ পোৱাত সহায় কৰে। তাৰ বাহিৰেও মগজুৰ বিকাশ কৰে, শৰীৰত ভিটামিনৰ প্ৰভাৱ বৃদ্ধি কৰে আৰু লগতে কেঞ্চাৰ আদিৰ পৰা যুঁজিবলৈও আমাৰ সহায় কৰে। তাৰ বাহিৰেও ব্লু টিত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে আমাৰ হাৰ্টটো সুস্থ সবল হৈ থকাত সহায় কৰে। ব্লু টিৰ বিষয়ে ক'বলৈ আৰু বাকী আছে বাৰু, কিন্তু তাৰ আগতে চাওঁ আহক ব্লু টিনো কেনেধৰণে প্ৰস্তুত কৰিব পাৰি ঘৰতে বজাৰৰ পৰা নিকিনাকৈ। ব্লু টি বনাবৰ বাবে মই অপৰাজিতা ফুল লৈছোঁ। ইয়াত মই 10টা অপৰাজিতা ফুল লৈছোঁ, কাৰণ একাপ চাহৰ বাবে 5টাৰ প্ৰয়োজন হয়। মই 2 কাপ বনাম, সেইবাবে মই 10টা ফুল ব্যৱহাৰ কৰিম। তাৰপাছত মই এই ধৰণৰ এটা গ্লাছৰ জাৰ লৈছোঁ। আপোনালোকে যিহতে সুবিধা অনুভৱ কৰে সেই ধৰণৰ পাত্ৰ ল'ব পাৰে, কিন্তু মন কৰিব যাতে পাত্ৰটো আপুনি ভালদৰে ঢাকনি লগাই থ'ব পাৰে। মই আচলতে ষ্টিলৰ কেটলিত বনাওঁ, কিন্তু আপোনালোকক দেখুৱাব নোৱাৰিম যে কালাৰটো কি ধুনীয়াকৈ চেঞ্জ হয়, সেইবাবে গ্লাছৰ এই জাৰটো ব্যৱহাৰ কৰিছোঁ। ইয়াত মই এতিয়া একদম উতলি থকা গৰম পানী দিছোঁ 2 কাপ চাহৰ জোখৰ। ইয়াৰ পাছত এই উতলা পানীখিনিত মই ফুল কেইপাহ দি দিম আৰু ভালদৰে ঢাকনখন লগাই এমিনিটমান সময় ৰম। ঢাকনিখন দিওঁতে মন কৰিব পানীৰ ভাৱটো যাতে বাহিৰত ওলাই যাব নোৱাৰে। এয়া দেখিছেনে, পানীখিনিৰ ৰং লাহে লাহে সলনি হ'ব ধৰিছে। তাৰ পৰা 1.5 মিনিট পাছত দেখিছেনে পানীখিনি নীলা হৈ গৈছে। ফুলৰ যোনখিনি ঔষধি গুণ আছে পানীত মিহলি হৈ গৈছে। আপোনালোকে উতলাবও পাৰে ইচ্ছা কৰিলে, কিন্তু উতলালে ইয়াৰ ভিটামিনটো নাথাকে, ভাৱ হৈ উৰি যাব পাৰে, সেইবাবে এনেদৰে বনাব। ব্লু টি মানে নীলা চাহ মোৰ খাবলৈ ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি কাপত ঢালি ল'ম। এয়া দেখিছেনে চাহখিনি কি সুন্দৰ দেখা হৈছে আৰু খায়ো খুব সুন্দৰ লাগে, আমাৰ শৰীৰৰ বাবে খুব উপকাৰী। মই আপোনালোকক কৈছোঁ আৰু লগতে স্ক্ৰীণত লিখিও দিয়া আছে। আৰু ব্লু টিৰ চবতকৈ ডাঙৰ গুণটো কি হৈছে জানেনে? ইয়াত কেফেইন নাথাকে। কেফেইন আচলতে এবিধ ড্ৰাগছ, যি লাল চাহ আৰু গাখীৰ চাহ দুয়োটাতে পোৱা যায়, যিয়ে আমাৰ শৰীৰটোক এক্টিভ কৰি ৰখাত সহায় কৰে। আমি লাল চাহ বা গাখীৰ চাহ খালে আমাৰ টোপনি ভাঙি যায় বা এলাহ দূৰ হৈ যায় এই ড্ৰাগছবিধৰ বাবে, যিয়ে আমাৰ শৰীৰৰ ক্ষতি কৰে। কিন্তু ব্লু টিত এই কেফেইন বোলা বস্তুবিধ নাথাকে, সেইবাবে উপকাৰী। আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিবৰ বাবে সদায় ভাত খোৱা 1 ঘণ্টা আগত বা পাছত একাপকৈ ব্লু টি খাব লাগে। আশা কৰোঁ আজি ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটোত নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।